সঁচাকৈ মৰম লগাছে। এইকেইটা ইমান অকণমান পোৱালি দেখিছেনে? কোনোবা মানে কি বুলি ক'ম এতিয়া, মানুহ যিকেইটা এৰি থৈ গৈছে এইকেইটা কোনোবাটো কাৰোবাৰ ঘৰত পোৱালিকেইটা দিছিল, আনি পেলাই ৰাস্তাত থৈ গৈছে। এইটো বহুত বেয়া কথা আচলতে। এইকেইটাও এটা জীৱই হয় যিহেতুকে, কাৰণ এইটো মাকৰ পৰা আঁতৰ কৰি পেলাই দি থৈছে। আৰে ভাই, যদি ৰাখিবই নোৱাৰে তেতিয়াহ'লে দৰকাৰ নাছিল না, বেলেগৰ ঘৰত গৈছোঁ। এতিয়া মই পোৱালিকেইটা লৈ যাম, চেষ্টা কৰিম মই ইহঁতক ৰাখিবৰ কাৰণে। তই কি কৰ কথাটো? মোৰো সেইটোৱে ভাই, এইকেইটা জীৱই নহয়, কিয় পেলাই থৈ যাব? তই কি কবি? মানে এইকেইটাৰ ওপৰত তোৰ কিবা এটা মানে আন্তৰিকতা আছে নাই? আমি যেনেকুৱা জীৱ এইকেইটাও জীৱ, সেইটো কথা কৈছোঁ। পেলাই থৈ যাব দৰকাৰ নাইতো। যদি ৰাখিব নোৱাৰে তেতিয়াহ'লে কাৰোবাক দিব লাগে। ৰাস্তাত পেলাই থৈ ইয়াতে গাড়ী আহে, ইমান গাড়ী চাড়ী আহি থাকে, গাড়ীয়ে চিপি থৈ যাব এইবিলাক। কিবা এটা পানী লৈ গ'ল লৈছোঁ, ল সেইটো ল। এই মৰিল নেকি? এইটো এটা মৰি পেলাই পৰিছে, এনেকুৱাই পোৱালি এইটো মৰি পেলাই উঠি আছে। ইমান অসভ্য এনেকুৱা, এইটো মানে মৰি পেলাই পৰিছে। মানুহবিলাক আজিকালি এনেকুৱা বেয়া হ'ল, তাৰমানে জীৱৰ প্ৰতি মৰম দয়া একো নোহোৱাই হৈ গ'ল। এইকেইটা এনেকৈ পেলাই থৈ যাব দৰকাৰ নাইতো। কাৰণ যিয়ে নহওক এইকেইটা মই বৰ্তমান লৈ যাম ঘৰত। মই চেষ্টা কৰিম সিহঁতক মানে গাখীৰ চাখীৰ খুৱাই হ'লেও মই ডাঙৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। তাৰপিছত যেতিয়া মানে কমচে কম নিজে চিকাৰ কৰি খাব পৰালৈকে এইকেইটা মই ৰাখিম। আৰু যদি মোৰ ঘৰত ওলাই তেতিয়াহ'লে মই ঘৰতে ৰাখিম। গতিকে আপোনালোকে মতামত কৰি জনাবচোন বাৰু, মানে কমেণ্টত জনাব। এনেকুৱা কৰা উচিত নে বাৰু? এনেকৈ ৰাস্তাত পেলাই থৈ যোৱা কি দৰকাৰ আছে? ইমান ধুনীয়া মৰম লগা পোৱালিকেইটা এৰি থৈ যোৱাৰ সময়ত অকণমানো বেয়া লগা নাছিল নেকি? অকণমানো বেয়া লগা নাই এৰি থৈ যোৱাৰ সময়ত? কোনোবাই নিশ্চয় এনে আনি পেলাই থৈ গৈছে, মোনাত ভৰাই আনি পেলাই। আজি মানে মই আহি থাকোঁতে ৰাস্তাত দেখিলোঁ, ৰাস্তাৰ সোঁ মাজত দুটা একদম সৰু মেকুৰী পোৱালি চিঞৰি আছে। আৰু মই দেখি মানে ৰ'ব নোৱাৰিলোঁ। আৰু যেতিয়া চিঞৰি আছিলে মানে সিহঁতৰ চিঞৰটো শুনিয়ে মোৰ বহুত বেয়া লাগি গৈছিলে। আৰু যিজন মানুহে আনি সেই মানে পথাৰৰ মাজৰ ৰাস্তাটোত এই মেকুৰী পোৱালিকেইটা এৰি থৈ গৈছে, সিহঁতৰ মানে কি অকণমানো বেয়া লগা নাছিল নেকি? এইকেইটাওতো জীৱই হয় ন, এইকেইটাও জীৱই হয়। কমচে কম সিহঁতে মানে কি নিজে চিকাৰ কৰি খাব পৰালৈকে ৰাখিব লাগিছিল ঘৰত। তাৰপিছত এৰি দিয়ক, কিবা কৰক, কথা নাছিলে। এতিয়া মাকৰ গাখীৰ খোৱা পোৱালি অলৰেডি এটা দেখিছে ৰাস্তাৰ কাষত মানে মৰি পেলাই পৰি আছে, সেইটো তেনেকৈ নিশ্চয় পেলাই থৈ গৈছিলে। তাৰপিছত গাড়ীয়ে চেপি বা কিবা কৰি মাৰিলে, সেইটো মৰি থাকিলে। গতিকে এনেকুৱা কৰাটো একেবাৰে উচিত নহয়, এনেকুৱা কৰিব নালাগে আচলতে। জীৱ জন্তুৰ প্ৰতি অলপ মানুহবিলাক সহনশীল, অলপ দয়াৱান হ'ব লাগে। কি ঠিক আপুনি মই চববিলাক একোটা জীৱই হয়। আজি সিহঁতৰ সেনেকুৱা অৱস্থা হৈছে, এদিন মোৰ হ'ব, এদিন আপোনাৰ হ'ব পাৰে। গতিকে এনেকুৱা একদমেই কৰিব নালাগে। আৰু পাৰ্য মানে জীৱ জন্তুক মানে সহায় কৰিব লাগে। আপুনি যদি ঘৰত ৰাখিব নোৱাৰে, পোহপাল দিব নোৱাৰে, তেতিয়াহ'লে ঘৰত পোৱালি জগাৰ আগতেই মানে বেলেগৰ তাত, মাকটোক বেলেগৰ তাত থৈ আহিব লাগে বা এনেকৈ কৰিব লাগে। মোৰ এটা বিবেচনা দি কৈছোঁ মই। এনেকুৱা কৰাটো একদমেই বেয়া কথা। তো আপোনালোকে কি ভাবে ক'বচোন বাৰু? পোৱালিকেইটা আনি মই পাৰাৰে হ'লেও অকণমান গাখীৰ খুৱাবৰ কাৰণে চেষ্টা কৰোঁ, যিহেতুকে সিহঁতে নিজে খাব নোৱাৰে। আৰু এই পোৱালিকেইটা নিজে খুটি খাব পৰা হোৱালৈকে, অৰ্থাৎ মানে নিজে চিকাৰ কৰিব খাব পৰা হোৱালৈকে মই মোৰ ঘৰতে ৰাখিম। আৰু যদি সিহঁতে ঘৰতে পোহ লয়, তেতিয়াহ'লে মই আমাৰ ঘৰতে ৰাখিম। আৰু এই পোৱালিকেইটা মই এইটো বাকেটটোৰ ভিতৰত যে সোমাই থৈছোঁ, আপোনালোকে হয়তো ভাবিব পাৰে থ'বৰ কাৰণে বেলেগ জেগা নাই নেকি, বা তো খোলাকৈও থ'ব পাৰে। কিন্তু আচলতে কি হয়, এই পোৱালিকেইটা ইমানেই সৰু হৈ আছে, ইহঁতক মানে যদি থৈ দিওঁ বাহিৰত, ইহঁতে বেছি জোৰত দৌৰি যাবও নোৱাৰে। কুকুৰ বা কিবা যদি আহে সিহঁতক মানে লৈ যাব। সেইটো কাৰণে মই মোৰ ঘৰৰ ভিতৰত, মোৰ ৰুমৰ ভিতৰত এইটো বাকেটটো, ওখ বাকেট এটা, বাকেটটোৰ ভিতৰত এনেকৈ ৰাখিছোঁ। মানে বেছি চাপৰ বাকেট হ'লে কি হয়, সিহঁতে যিহেতু সিহঁতৰ নখবিলাক ষ্ট্ৰং হয়তো, সিহঁতে এনেকৈ বগাই পেলাই উঠি পাৰ হৈ যাব পাৰে। সেইকাৰণে সেনেকুৱা বাকেট থৈছোঁ, য'ত মানে নখেদি ধৰিব নোৱাৰে আৰু উঠি পাৰ হৈ যাব নোৱাৰে। আৰু এয়া হ'ল মানে পোৱালিকেইটা অনাৰ দ্বিতীয় দিন।
দ্বিতীয় দিনৰ দিনাখন ইহঁতে অকণমান ষ্ট্ৰং হৈছে খাই মেলি। মই চেষ্টা কৰিছোঁ পাৰজো মানে সিহঁতক দিনটোত 3-4 বাৰ এনেকৈ গাখীৰ খুৱাব দি আছোঁ। মানে মই যিখিনি সময় পাওঁ মই খুৱাওঁ, আৰু যেতিয়া মই ঘৰত নাথাকোঁ, যিটো মই দিনটো ঘৰত নাথাকোঁৱেই, সেইখিনি সময়ত মোৰ মা আৰু আমাৰ ওচৰৰে ভাইটি এটা আছে, এই আপোনালোকে দেখা পাই থাকে চাগে, মোৰ লগত কেতিয়াবা ভিডিঅ' চিডিঅ'বিলাক কৰি থাকে, লিকিৰা বুলি কওঁ মই। সি আহি পেলাই পোৱালিকেইটাক গাখীৰ খুৱায়। এতিয়া সিহঁতে অলপ খাব পৰা হৈছে, আৰু লাহে লাহে সিহঁতে যেতিয়া নিজে খাব পৰা হ'ব তেতিয়াহ'লে আমাৰ ইমান কষ্ট নাথাকে, সিহঁতে ধুনীয়াকৈ নিজে খাব, আৰু দি দিলে সিহঁতে খাব পাৰিব। গতিকে আপোনালোকে জনাবচোন বাৰু, এই পোৱালিকেইটা যে ৰাস্তাৰ মাজত এনেকৈ পেলাই থৈ গ'ল, এইটো কিমান দূৰ উচিত কৰিলে? যোনে পেলাই থৈ গৈছে, যিজনে পেলাই থৈ গৈছে, মই যিহেতুকে কোনে থৈ গৈছে সেইটো দেখা নাই, সেইটো কাৰণে সুধিছোঁ, আৰু আপোনালোকৰ মতামতটো জনাব। আৰু আশীৰ্বাদ কৰিব যাতে পোৱালিকেইটা সোনকালে একো অসুবিধা নোহোৱাকৈ ডাঙৰ হয় আৰু নিজে চিকাৰ কৰি খাব পাৰে। তো আজিৰ ভিডিঅ'টোত ইমানেই। মই আপোনালোকক মানে এই পোৱালিকেইটাৰ অৱস্থাটো দেখাবৰ কাৰণে এই ভিডিঅ'টো বনাইছিলোঁ, আৰু আশা কৰোঁ আপোনালোকে যাতে এনেকুৱা কাম নকৰে কোনেও। চ' আজিলৈকে ইমানেই। পুনৰ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিবচোন দেই।